গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে মোৰো ভালে তো আজি ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ হ'ল মই আজি ক'ৰবাত ফুৰিবলৈ যাব ওলোৱা নাই মানে এতিয়ালৈকে ওলাম আৰু তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক স্কিপ নকৰাকৈ আৰু মই আপোনালোকক লগ পাই আছোঁ মই অলপ ড্ৰেছ কৰি লওঁ লৈ পিনে অলপ মেকআপ কৰি লওঁ তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক লগ পাই আছোঁ মই ৰেডি হৈ পিনে ক'লৈ যাওঁ কি কৰোঁ আজি আপোনালোকক জনাই আছোঁ তো মই ফাইনেলি ৰেডি হৈ গ'লোঁ তো এতিয়া মই যাব ওলাইছোঁ এইটো বেগটোত মানে গোটেই কাপোৰ আছে তো মই ক'ত গৈ আছোঁ আৰু মোৰ লগত কোন কোন যাব তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ফাইনেলি আমি গাড়ীত উঠিলোঁ চাই থাকক আগলৈ ভিডিঅ' পাতলীয়া বয়সত কুমলীয়া মন বুকুৱে সৰকি যোৱা সেই মিঠা ক্ষণ কোনেনো বুজি পাব কোনেনো মচিব তুমি আৰু মই মিলি যোৱা গাড়ী তোমাৰে তো মই আহিছোঁ আজি বাহঁতৰ ঘৰলৈ মই আপোনালোকক জনাইছিলোঁ যে মই কাৰ লগত ফুৰিব আহিছোঁ আৰু ক'ত আহিছোঁ আপোনালোকে গম পাইছে মই বাহঁতৰ ঘৰত আহিছোঁ মোৰ লগত আহিছিলে বৰমা আহিছিলে দাদা আহিছিলে আৰু এজন আৰু দাদা আহিছিলে তো বৰমাহঁতে ঘৰত গ'ল এতিয়া মই আছোঁ আৰু এখেত আছে মোৰ লগত তাইৰ নামটো হ'ল জুৰি তো আমি দুজনী থাকি দিলোঁ ইয়াতে আজি বৰমাহঁতে দাদাহঁতে গ'লগৈ মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে আজি ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব যে আপোনালোক কেনেকুৱা ভিডিঅ' লাগে কিবা যদি আপোনালোকৰ চেলেঞ্জ আছে মোক চেলেঞ্জ দিব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব মোক তেতিয়া আপোনালোকক মই ভিডিঅ' বনাই দিম তো আজিলৈকে ইমানেই